হেল্ল' গাইজ, আপোনালোক সকলোৱে ভালনে? আমাৰ বৰ্তমান ভালেই বাৰু। আজি বনাইছোঁ এয়া চাওকচোন, 1.5 কেজি ওজনৰ মাছ হ'ব। এইটো ৰূপচন্দা মাছ হয়, একদম পূৰা সাগৰীয় মাছ হয়। ইয়াততো সাগৰীয় মাছবোৰকে পোৱা যায় প্ৰায়ভাগ। আৰু এইফালে মাছৰ পিচকেইটা চাওকচোন, কিমান ডাঙৰ ডাঙৰ আৰু খাবলৈ বহুত মিঠা আছে দেই মাছটোৰ। আৰু মই এইফালে নিমখ হালধি সানি পেলাই বনালোঁ। আৰু আজি মাছৰ জোলখিনি খাবলৈ বহুত টেষ্টি হ'ব। আপোনালোকে ভিডিঅ'টো চাই থাকিব লাষ্টলৈকে। আৰু মোৰ মাছ ভাজিলে এনেকুৱা দিগদাৰ হয়, মানে ইমান ফুটে নহয় মাছবোৰ, গোটেই গালে মুখে পৰে। আইও মা, ইমান ফুটিছে। এইফালে চাওকচোন, মই কেনেকৈ মাছ ভাজি আছোঁ। পূৰা এমাইল দুৱনি পূৰা মাছ ভাজি আছোঁ। মানে মোৰ গোটেই হাত চাত মানে কি তেলখিনি পৰি যায়, মানে হাতে মুখে চুখে। এইফালে হাতততো পৰিলেই। ছোৱালীবোৰক কৈছোঁ বিয়া সোনকালে নহ'বা দেই, আৰু মাছ চাছ বনালে সকলো সাৱধান হ'বা, ইমান ফুটে। বেলেগৰ কি হয় ক'ব নোৱাৰোঁ। মই কিন্তু মাছ খাই ভাল পাওঁ, কিন্তু বনাই অকণমান বেয়া পাওঁ। মানে ফ্ৰাই কৰিলে বহুত ভয় লাগে। আৰু মানুহজনক কৈছোঁ এবাৰ পৰা বোলো পূৰা একদম দীঘল দাৰিকেইডালত মানে হেতাখন বান্ধি দিবা, তাৰপিছতে মই পূৰা মাছ লৰাই থাকিম, নহ'লে মোৰ দ্বাৰা নহ'বগৈ আৰু মাছ ভাজা। আৰু মাছ ভাজিলেও মোৰ গোটেই গালে মুখে দাগ চাগ ৰখিবই, মানে যেতিয়াই মাছ খাওঁ তেতিয়াই মোৰ এইটো হ'বই। আপোনালোকৰ এনেকুৱা হয়নে বাৰু, মানে কমেণ্ট কৰিব। আৰু এইফালে চুলিখিনি পূৰা তিতা হৈ আছে, গা পা ধুই পেলাই ডাইৰেক্ট মানে পাকঘৰতে লাগিছোঁ। আৰু এইফালে মই এতিয়া জিৰাখিনি পিচি লওঁ, মানে মোৰ জিৰা গুড়িখিনি খতম হ'ল। আমি আকৌ জিৰা ধনিয়া এইবোৰ মানে ঘৰতে পিচি লওঁ, মানে কিয়নো পেকেটৰ বস্তুবোৰ খালে অকণমান বেয়া। যিহেতু আপোনালোকেও এনেকৈ কৰিবলৈ ট্ৰাই কৰিব। আৰু মোৰ জিৰাখিনি মানে আছিলে বহুত, মানে খতম হ'ল আজি, সেইটো কাৰণে আকৌ পিচিব লগা হ'ল লৰালৰিকৈ। আৰু ইফালে মোৰ মাছ বনি আছে, মাছ ফ্ৰাই কৰি আছোঁ। এইফালে মোৰ আকৌ কলগেট লগালোগৈ, কাৰণ ইমান পুৰিছে। আৰু ডাইৰেক্ট যদি পানী মানে লগাই দিওঁ তেতিয়া পূৰা ফুলি যায়, সেইটো কাৰণে মই পানী নাই লগোৱা। আৰু চাওকচোন, একদম তাৰ পৰা ইয়ালৈকে মানে চিটিকনি পৰিছে হাতত। আৰু এইফালে মূৰটো ভাজিছোঁ, মানে মূৰটো নহয় আকৌ, মাছৰ মূৰটো। আৰু পূৰা দুৱনিৰ পৰা লৰাইছোঁ। আৰু এইফালে ভিডিঅ'টোও কৰি আছোঁ। কিমান যে প্ৰব্লেম হৈছে গম পায়নে? প্লিজ ভিডিঅ'টো আপোনালোকে চাব আৰু কমেণ্ট কৰিব। আৰু চাব মানে আপোনালোকে নাচায় ভিডিঅ' চিডিঅ' ইমানকৈ। লোকে ভীমকল খাই দিলেও ইমান ভিউজ আহে, আমি দেখোন মাছে মঙহে খালেও ভিউজ নাহে। আৰু ইমান পৰিপাটিকৈ ৰাখোঁ ভিডিঅ'টোক মানে কাৰণে, লোকে দেখোন যি টি বনাই দিয়ে, তাতে ইমান ভিউজ পায়। লোকক ক'লা চলা কেৰাহী ইমান গালি চালি শুনি হ'লেও ভিউজ পায়। আমাকো তেনেকৈ গালিকে পাৰিবচোন, কিন্তু আমি বেয়াকৈ মানে বনাব নোৱাৰোঁ, আৰু মানে ভিউজৰ কাৰণে খাবও নোৱাৰোঁ। এইফালে মই আজি বনাম জিৰা ৰাইচ, সেইটো কাৰণে মই চাউলখিনি তিয়াই থৈছোঁ। চাউলখিনি ঘৰৰ চাউল হয় দেই, মানে তেনেকৈ বনাম আৰু ঘৰৰ চাউলে। আপোনালোকে এনেকৈ এবাৰ ট্ৰাই কৰি চাব। আৰু এইফালে মই এতিয়া পিঁয়াজ নহৰু আদা আৰু বিলাহী জলকীয়া দি পেলাই পূৰা ভাজিছোঁ। এইফালে মাছত দিবলৈ গৰম পানী কৰিছোঁ, মানে মাছৰ জোলখিনিত দিবলৈ। আৰু এইফালে এতিয়া হালধি নিমখ আৰু জলকীয়া গুড়ি ধনিয়া গুড়ি তাৰপিছতে জিৰা গুড়ি দিলোঁ। এতিয়া ধুনীয়াকৈ লৰাই পেলাই ভাজিলোঁ, আৰু তাতে আলুখিনি দিলোঁ। আলুখিনি কিন্তু প্ৰথমে ফ্ৰাই কৰি লোৱা আছিলে, আপোনালোকে চাইছে হয়তো ভিডিঅ'টো দেখিবই। আৰু এনেকৈ এবাৰ বনাই খাই চাবচোন, খাবলৈ বহুত টেষ্টি হয়। আৰু এইফালে গৰম পানী দিলোঁ, আৰু এতিয়া আমাৰ মাছ হৈ যাব। আৰু এইফালে আমাৰ মাছৰ জোল হৈয়ে গ'ল, আৰু এতিয়া খোৱাহে কথা। আৰু এতিয়া বনাব লাগিব জিৰা ৰাইচখিনি। জিৰা ৰাইচ মানে কোনো জিৰা ৰাইচ নহয়, মানে এইখিনি ঘৰৰ চাউলেই হয়, খালি মই জিৰা ৰাইচ বনাম। আৰু ইফালে তেল দিলোঁ, জিৰা দিলোঁ, তাৰপিছতে তেজপাত দিলোঁ কেইখিলামান। আৰু এতিয়া মই চাউলখিনি মানে 20 মিনিটমান তিয়াই থোৱা আছিলে, আৰু তিয়াই পেলাই 5 মিনিটমানৰ কাৰণে টুকি থ'লোঁ। আৰু এতিয়া চাউলখিনি ফ্ৰাই কৰি ল'ম। মুখৰ পৰা ছালহে ওলাইছে দেই, আপোনালোকে প্লিজ আৰু তেনেকৈ বুজি ল'ব। আৰু এতিয়া ঠাণ্ডা পানী দিছোঁ, মানে ভাতৰ জোখত মানে ঠাণ্ডা পানী দিলেই হ'ল। আৰু এইফালে ধুনীয়াকৈ লৰাইছোঁ। আৰু এইফালেও মানে বনাই আছোঁ বেঙেনা মাছৰ মাথা দি পেলাই, মানে জ্বলা চব্জি। আৰু এইফালে মোৰ কাপোৰ থাকি গ'ল, গম পায়নে? কাপোৰ মেলিবলৈ থাকিয়ে গ'ল। ৰাতিপুৱা সময়ত কামবোৰ পূৰা লৰালৰি হয়, ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হয় বুলি অকণ দেখাইছোঁ। আৰু এইফালে এতিয়া কাপোৰখিনি মেলিবলৈ ওপৰত যাওঁ। আমাৰ তলত সেনেকৈ মানে মেলিব পৰা মানে ব্যৱস্থা নাই। আৰু এইফালে কাপোৰ কানি মেলি হৈ গ'ল। আৰু এইখানে মোৰ হৈছে পিঁয়াজৰ বাগান, মানে পিঁয়াজ কৰিছোঁ। এইফালে বহুত কিবা কিবি কৰিছোঁ বাৰু, আপোনালোকক দেখাম কোনোবা এদিন এখন সময় পালে। সময়টো পায়ে থাকোঁ, খালি ভিডিঅ'টো বনোৱা নহয় মোৰ। আৰু এইফালে পিঁয়াজৰ পাত লৈ গৈছোঁ। আৰু এতিয়া দিব লাগিব জিৰা ৰাইচত, মানে ধনিয়া দিলেও হয়, খালি ধনিয়া মোৰ হোৱাই নাই, মানে ফুটাই নাই, মানে ধনিয়া মই সিঁচিছোঁহে বাৰু, ফুটিও নাই ওলোৱা।
আৰু এইফালে মোৰ জিৰা ৰাইচ ৰেডি হৈ গ'ল। চাওকচোন, এয়া আমাৰ আজি ভাত, জিৰা ৰাইচ, এইফালে আছে মাছৰ জোলকণ। দেখি বাৰু কাৰ খাওঁ খাওঁ লাগিছে কমেণ্ট কৰিব। এইফালে জলকীয়া ভাজি, আৰু মই এনেকৈ ভিডিঅ' কৰা দেখি মানুহজনে কি কৈছে শুনিব দেই লাষ্ট। মই মানে খিৰিকীখনৰ মানে ওচৰতে ভিডিঅ'টো কৰিছোঁ, তাত কৰিলে পুৰা ধুনীয়াকৈ পোহৰটো আহে। সেইটো কাৰণে তেওঁ কৈছে মানুহে দেখিব দেই, ক'তনো কৰিছা ভিডিঅ'। আৰু আজিৰ কাৰণে সকলোকে বাই বাই, লাভ ইউ।